নমস্কাৰ বন্ধুসকল আজি আমাৰ ঘৰৰ ওচৰলৈ আহিলে নহয় দুজন ককাই এই ককাই দুজনে কুচিয়া খুচি আছে তাৰপৰা মই ক'লো বোলে আমাৰ পুখুৰীতে মাৰিছা দুইজনে কুচিয়া খুচি আছে তাৰপৰা আৰু আমাৰ ককাই এজনে মাছ হেপিয়াই হেপিয়াই ধৰি আছে তাৰপৰা কুচিয়া ধৰোঁতে মই ক'লোঁ সিহঁতক বোলো আজি বোলো কুচিয়া এটা পালে মোকো দিব তাৰপৰা তাকে মাৰি আছে চেষ্টা চলাই আছে মই সুধিলোঁ এজনক বোলো আপুনি কিমান পালে তেওঁ কৈছে বোলে মই কুচিয়া 4টা 5টা পাইছোঁ কিলো কেনেকৈ সুধিলোঁ তেওঁ ক'লে 500কৈ ল'ম বোলে তোমাৰ পৰা তাৰ পৰা বোলো মাৰক এই কি ইণ্টাৰেষ্টিং দিছে নাই কি ধুনীয়াকৈ কষ্ট কৰি মাৰিবলগীয়া হয় তেওঁলোকে চাওকচোন ইজনে মাৰি আছে সিটো পুখুৰীত আৰু এজনে মাৰি আছে আমাৰ পুখুৰীত এতিয়ালৈকে আমাৰ পুখুৰীত একো পোৱা নাই মই বোলো পালে এটা তেওঁলোকৰ পৰা কিনি থ'ম সেই বুলি ভাবিছোঁ কিন্তু কি হয় নাজানো আৰু তেওঁলোকে চেষ্টা চলাইছে বহুত মই বোলো ঘৰৰ পুখুৰী মালটো অলপ খাবলৈ ভাল হ'ব নিজে দেখা এনেকৈ বুলিয়ে ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কেনেকৈ বস্তুটো লাগিব ইহঁতৰ হাতত চাব দেই আমি অৱশ্যে নাজানো মই তেওঁলোকক সুধিছোঁ মাজতে যে আপোনালোকে কেনেকৈ গম পায় এনেকৈ মাৰি থাকোঁতে তেওঁলোকে কৈছে যে পানীটো অলপ হিলি যায় আৰু বোলে হিলি গ'লে তেতিয়া আমি গম পাওঁ বোলে মালটো লাগিছে বুলি তাৰপৰা ইডাল কালি আস্তেকৈ লগাই দিয়ে আৰু দুইডালত লগাই পিনি এনেকৈ ধৰি লৈ আহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেই গম পাব কেনেকৈ ধৰে আৰু তেওঁলোকে দিনটোত 1 কেজি 2 কেজি পালে কিবা এটা হাজিৰা পৰে বুলি কৈছে তেওঁলোকে ইমান কষ্ট কৰি এনেকৈয়ে দূৰৰ পৰা আহি টেঙাখাটৰ পৰা আহিছে মই সুধিছিলোঁ সিহঁতক তেওঁলোকে কৈছে যে 1 কেজি 2 কেজি পালে কিবা এটা আমাৰ ঘৰখন চলিবলৈ হয় আৰু তাৰপৰা এইজন ককাই আমাৰ এইটো কথা এটা পাব এতিয়া কুচিয়া তেওঁ কুচিয়া খুচি আছে এইটো এটা লাগিলে বুলি কৈছে মই মজা দেই এইটো এতিয়া কিমান ধুনীয়াকৈ লগাই আনিলে চকু কুচিয়াত একদম পূৰা হিলি আছে আমি হোৱা দিনটো কুচিয়া ধৰিবই নোৱাৰিলোহেঁতেন কিজানি তেওঁলোকে কিমান সুন্দৰকৈ ধৰিছে চাওকচোন বাৰু বৰ ধুনীয়া লাগে দেই সঁচাকৈ এওঁলোকে যে কেনেকৈ যে গম পায় আৰু আমিতো একো গমেই নাপাম তেওঁলোকে দিনটো এনেদৰেই কুচিয়া ধৰি তেওঁলোকে ঘৰখন চলাই আছে সুন্দৰকৈ মই ককাইৰ পৰা ধুনীয়াকৈ 50 টকা এটা দি পিনি কুচিয়া এটা ল'ম বুলি ভাবিছোঁ তেওঁ দিয়ে বা নিদিয়ে তেওঁ কৈছে সৰু পালে বোলে আৰু এটা লাগিছিলে এইটো কোৱাতে কিন্তু তেওঁৰ খাই গুচি গ'ল তেওঁ ৰখাব নোৱাৰিলে মানে এইটো কুচিয়া লাগি আছিলে যে সেইবাবে তেওঁ ৰখাব নোৱাৰিলে তাৰপৰা ককাইক ক'লোঁ মই বোলো 50 টকা এটা দিম তুমি এটা দিবা তেওঁ ক'লে হ'ব লোৱা বুলি ক'লে এনেদৰে মই কুচিয়া এটা ল'লোঁ তেনেহ'লে বন্ধুসকল আজি ৰাতিলৈ কুচিয়াৰ লগত জালুকীয়া এসাঁজ খাম আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু টিলিঙাটো দবাই দিব ধন্যবাদ